Welcome to Assamese Gyan YouTube channel. আজি আকৌ এটি ইম্পৰ্টেণ্ট আপডেট লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। তো গ্ৰেজুৱেট টিচাৰ সকলৰ যি ভেৰিফিকেশ্যনৰ কাম ইতিমধ্যে আৰম্ভ হৈছে আৰু ইয়াৰ অফিচিয়েল PDF পাব্লিছড হৈছে। ইয়াতে লিষ্ট চাওক। ভেৰিফিকেশ্যন schedule of graduate teachers in provincial secondary school under advertisement number ইয়াতে দিয়া আছে GT আৰু PGT গোটেইখিনি দিয়া আছে আৰু কি লাগিব গোটেইখিনি আজিৰ ভিডিঅ'টিত জনাম আপোনালোকে কি লগত লৈ যাব লাগিব। তো ভিডিঅ'টি চাই থাকক আৰু লিষ্টটো যদি আপোনালোকৰ PDF লাগে মোক কমেন্ট সেকশনত জনাব, মই ইয়াৰ PDF লিংকটো শ্বেয়াৰ কৰি দিম। তো বলক আজিৰ ভিডিঅ'টিত আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ কি লাগিব। আপোনালোকে যেতিয়া ভেৰিফিকেশ্যন কৰিব যাব লগত কি ডকুমেন্টছ লাগিব গোটেইখিনি ইয়াতে দিয়া আছে ইনষ্ট্ৰাকশনত। তো আপোনালোকক এটাকে কৈ দিছোঁ। ইয়াতে ফাৰ্ষ্ট কি দিয়া আছে চাওক। Any provisional documents or online documents submitted in physical verification will have to submit original documents at the time of joining or final verification. তো বহুত ক্যান্ডিডেটস এনেকুৱা কৰে ধৰক গ্ৰেজুৱেশ্যনৰ সাৰ্টিফিকেট হোক বা BA মাস্টাৰ ডিগ্ৰী সাৰ্টিফিকেট কি কৰে প্ৰভিজনাল সাৰ্টিফিকেটটো বা অনলাইনত পোৱা সাৰ্টিফিকেটখিনি সাবমিট কৰে। কিন্তু আপোনালোকে যেতিয়া জয়েনিং কৰিব যাব বা ফাইনাল ভেৰিফিকেশ্যন হ'ব তেতিয়া আপোনাৰ অৰিজিনাল ডকুমেন্টছ লাগিব। তাৰ পিছত সেকেন্ড কি দিয়া আছে ক্যান্ডিডেটস এপ্লাইড ইন provincialized graduate teacher and postgraduate teacher will have to bring one set of documents for all applied districts and different sets of document for different post along with passport size photograph. ইয়াতে কি কৈছে কিছুমান ক্যান্ডিডেটস এনেকুৱা আছে যিসকলে গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰ দুয়োটা পোষ্টতে এপ্লাই কৰিছে। তো তেখেতসকলে ইয়াতে কৈছে will have to bring one set of documents for all applied district। যিখিনি লাগতিয়াল ডকুমেন্টছ একাডেমিক ডকুমেন্টছ আছে তাৰপিছত এপ্লিকেশ্যন ফৰ্ম একনলেজমেণ্ট ফৰ্ম তো এইখিনি আপোনালোকে ওৱান সেট এটাকে সেট প্ৰতিখন ডিস্ট্ৰিক্টৰ কাৰণে বনাব আৰু এণ্ড ডিফাৰেণ্ট সেট অফ ডকুমেন্টছ ফৰ ডিফাৰেণ্ট পোষ্ট। যদি আপোনালোকে পোষ্ট গ্ৰেজুৱেট টিচাৰ যেটো পোষ্ট আছে হেতুৰ বাবেও যদি এপ্লাই কৰিছে তেতিয়াহ'লে সেই পোষ্টৰ বাবেও আপোনালোকে সেই একেখিনি কাম এটাকে সেট প্ৰতিখন ডিস্ট্ৰিক্টৰ বাবে কৰিব লাগিব, সেট বনাব লাগিব along with passport size photo লাগিব। আপোনালোকে অলপ বেছিকে passport size photo বনাই ৰাখিব। তো প্ৰতিখন ডিস্ট্ৰিক্টতে যেতিয়া ভেৰিফিকেশ্যন কৰিব যাব তেতিয়া এইখিনি ডকুমেন্টছ লাগিব। তাৰপিছত থাৰ্ড নাম্বাৰ কি আছে candidates will have to bring all his acknowledgements of all applied post and districts for provincialized school for both GT and PGT। তো একেখিনি কথাই আছে ইয়াতে candidates will have to bring all his acknowledgements of applied post। acknowledgement খিনি লাগিব যিখিনি পোষ্টত আপোনালোকে এপ্লাই কৰিছে আৰু গোটেইখিনি ডিস্ট্ৰিক্টৰ যিমান কেইটা ডিস্ট্ৰিক্টত আপোনালোকে এপ্লাই কৰিছে এইখিনি লাগিব। তাৰপিছত candidature of candidates will be cancelled if physical verification not appeared। তো আপোনালোকে যদি যি ভেৰিফিকেশ্যনৰ ডেট দিয়া আছে সেই ডেট মতে যদি আপোনালোকে উপস্থিত নাথাকে প্ৰেজেন্ট নাথাকে তেতিয়াহ'লে আপোনাৰ এপ্লিকেশ্যন ৰিজেক্ট হৈ যাব। তো ইয়াতে আকৌ ৰিপ্ৰেজেন্টেশ্যন উইথ অথৰাইজেশ্যন লেটাৰ ইজ একচেপ্টেবল ইন এক্সট্ৰিম কেছেছ। যদি তেনেকুৱা ধৰণৰ কিবা এক্সট্ৰিম কেছ আছে তেনেকুৱা ধৰণৰ বহুতৰ বিপদ আপদ থাকিব পাৰে, তেনেকুৱা ধৰণৰ যদি বিপদ আছে তেতিয়াহ'লে লেটাৰ লাগিব ৰিপ্ৰেজেন্টেশ্যন উইথ অথৰাইজেশ্যন লেটাৰৰ থ্ৰুদি আপোনালোকে এইখিনি এক্সকিউজ পাব পাৰে। যদি উপস্থিত থাকিব নোৱাৰে তেতিয়াহ'লে অথৰাইজেশ্যন লেটাৰ লাগিব। ওপৰৰ ফালে চিৰিয়েল নাম্বাৰ এপ্লিকেশ্যন নাম্বাৰ ভেকেঞ্চি টাইপ কেণ্ডিডেটছ নেম ফাদাৰ্ছ নেম ডেট আপোনালোকৰ ডেট যিটো দিয়া আছে সেইমতে যাব লাগিব। টেবুল নাম্বাৰ দিয়া আছে ভেৰিফিকেশ্যনৰ সময়ত টেবুল থাকে তাতে। তো আপোনাৰ যিটো টেবুল নাম্বাৰ ইয়াতে মেনশ্যন কৰা আছে সেইটো টেবুলত আপুনি ভেৰিফিকেশ্যনৰ কাৰণে যাব লাগিব। আৰু সময়ও দিয়া আছে যদিও সময়
একেবাৰে ঠিকমতে মেইনটেইন কৰা নহয় আপোনালোকে যেতিয়া ভেৰিফিকেশ্যন কৰিব যাব চাব সময় কিন্তু উলট পালট হৈ যায় সময় মিলাব নোৱাৰে তো মই ডাটাখিনি আপোনাৰ এপ্লিকেশ্যন নাম্বাৰ ভেকেন্সি টাইপ কেণ্ডিডেটছ নেম মই হাইড কৰি ৰাখিম যেহেতু এইখিনি কেণ্ডিডেটছৰ পাৰ্চনেল ডাটা হয় কনফিডেন্সিয়েল ডাটা হয় সেইকাৰণে মই এইখিনি হাইড কৰি ৰাখিম ব্লাৰ কৰি দিম তো যদি আপোনালোকৰ এই পিডিএফটো লাগে কমেণ্ট ছেকশ্যনত জনাব মই আপোনালোকক শ্বেয়াৰ কৰি দিম আৰু ভিডিঅ'টি যদি আপোনালোকে ইনফৰ্মেটিভ বুলি ভাবে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব মই সদায় নতুন নতুন ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ তো ভিডিঅ'টি চোৱাৰ বাবে বহুত বহুত ধন্যবাদ